আৰু এতিয়া এইখিনি অকণমান ৰাতি সৰুকৈ চেলিব্ৰেট এটা কৰিছোঁ আমি গোটেইকেইজনে বাবুৰ বাৰ্থডে যিহেতুকে এয়া ৰাতি 12টা বজাত অকণমান চেলিব্ৰেট কৰিছোঁ আমি আৰু আপোনালোককো দেখুৱালোঁ আৰু বাৰ্থডে ব্লগটো খুব বেছি দীঘলীয়া নহয় একদম ছুটি ইমান যে এনেদৰে চেলিব্ৰেট কৰিম সঁচাকৈ ভবাই নাছিলোঁ তাৰ বাৰ্থডেটো আজি বাবুৰ বাৰ্থডে বাবু আৰু আপোনালোকক আশীৰ্বাদ কৰিব তাৰ কাৰণে চাই থাকিব আৰু এতিয়া আমি গোটেইকেইজনে মন্দিৰ গৈছোঁ আৰু এয়া মন্দিৰ পাই গ'লোঁ এয়া ভাবিছোঁ আজি তাৰ কাৰণে মন্দিৰত জন্মদিন বুলি সেৱা জনাব আহিছোঁ মন্দিৰলৈ আৰু বাৰ্থডে ব্লগটো সঁচাকৈ বহুত সৰু হৈছে কাৰণ সৰু মানে বাৰ্থডে একো ভালদৰে ডাঙৰকৈ চেলিব্ৰেট কৰাই নাই একদম চিম্পুলভাৱে তাৰ মনটো ৰখাৰ কাৰণেও কৰিছোঁ আৰু তথাপি যদি আপোনালোকৰো ভাল লাগিল আমাৰ আজি বাৰ্থডে ব্লগটো চাই তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সদায়ৰ দৰে কৈছোঁ আজিও প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বহুদিন ভিডিঅ' এইটো কাৰণতে দিয়া নাই মই আজি যোৱাটো ভিডিঅ' দিয়াৰ পিছত আৰু একদম ভিডিঅ' দিয়া নাই আজি 4-5 দিন হৈ গ'ল মই একেবাৰে ভিডিঅ' দিয়া নাই বাবুৰ গা ভাল নাছিলে এইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ বাৰ্থডেৰ কাৰণে বনাই আছোঁ আৰু আপোনালোকক বাবুৰ বাৰ্থডেৰ বিষয়ে কোৱাই নাই বাৰ্থডে একদম কৰাৰ মন নাছিল পাৰ্টি তাৰ বহুত গা বেয়া কিন্তু তাৰ মনটো ৰখাৰ কাৰণে এইখিনি অকণমান কৰিছোঁ আৰু আজি কোনো হেল্প কৰা মানুহ নাই মা আহিছে তাৰ লগতে আছে কাৰণ তাৰ গা বহুত বেয়া বহুত অসুখ হৈছিলে তাৰ গেছৰ প্ৰব্লেম হয় বোলে গতিকে মা তাৰ লগতে আছে আৰু এতিয়া তাৰ মনটো ৰখাৰ কাৰণে আৰু যিহেতুকে বাৰ্থডে বুলি ক'লে জানেই সকলোৰে অকণমান এটা কিবা আশা থাকে বাচ্চাৰ বেছি গতিকে তাৰ মনটো ৰখাৰ কাৰণে অকণমান কৰিছোঁ ৰাতিপুৱা মন্দিৰ গৈছোঁ আৰু এতিয়া অকণমান ৰেডি কৰি আছোঁ তাৰ দুজন ফ্ৰেণ্ডক মাতিছোঁ সেইখিনিয়ে আৰু দেখুৱাই থাকিম আপোনালোকক আজি বাৰ্থডে ব্লগটো সৰুকৈ হ'লেও গতিকে এতিয়া মই আজি কোনো হেল্প কৰা মানুহ নাই আজি মই নিজেই কৰিছোঁ অলপ গোটেইখিনি তেনেহ'লে চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈ আৰু বহুত গৰম এতিয়া পূৰা ঘামি জামি আছোঁ দেখিছে গতিকে চাই থাকিব আপোনালোকে ব্লগটো আজিৰ বাৰ্থডে ব্লগটো বাবুৰ শেষলৈ কেনেকৈ কি কৰোঁ সকলোখিনি অকণকৈ দেখুৱাবলৈ চেষ্টা কৰি থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু এয়া সন্ধিয়া অকণমান চেলিব্ৰেট কৰিছোঁ এয়া ভণ্টি আহিছে দুইজনী সিহঁতে আহিছে উৰি যোৱা বাৰ্থডে কেক লৈ গৈ আছে মোৰ বাৰ্থডে ন মই কেক কাটিম ন কাৰ নহয় নেকি মোৰ এয়া কেক কটাৰ মুহূৰ্তখিনি এয়া কেক কাটিছোঁ এয়া চাওক একদম চিম্পুলকৈ তাৰ ফ্ৰেণ্ড কেইজনৰ লগতে আৰু ভণ্টি আহিছে এইখিনিয়ে আৰু এই ইমান যে হাঁহিছে কিয় জানেনে একচুৱেলি কি হ'ল কেমেৰাটো অকণ অফ হৈ আছিলে তো সেইটো কাৰণে তাই হাঁহি উঠি গ'ল সেইকাৰণে তাই হাঁহিছে কেমেৰা একদম অফ হৈ আছিলে গমেই পোৱা নাছিলোঁ আৰু এতিয়া আমাৰ কেক কাটিং হৈ গ'ল আৰু এতিয়া বাবুৰ ডান্স চাওক আপোনালোকে আৰু এয়া আন এজন ফ্ৰেণ্ড আহিছে তাৰ এওঁলোক আহিছে
কথা বতৰা পাতি আছোঁ, চাহ পানী খাই আছোঁ। এয়া বাবুৰ আন এজন ফ্ৰেণ্ড, তাৰ ক্লাছ ফ্ৰেণ্ড, আৰু এয়া খাবলৈ দিছোঁ এওঁলোকক। আৰু বৰ বিশেষ এটা একো দেখুওৱা নাই আজিৰ ভিডিঅ'টোত। হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা পালে আপোনালোকে বাৰ্থডে ব্লগটো চাই? আৰু বাবুৰ বাৰ্থডে ব্লগটো যে এনেদৰে ইমান চিম্পুলকৈ ইমান সাধাৰণভাৱে কৰিম সঁচাকৈ ভবা নাছিলোঁ। কাৰণ তাৰ বাৰ্থডেটো খুব ধুনীয়াকৈ চেলিব্ৰেট কৰোঁ, সি বিচৰা ধৰণেই কৰোঁ। অকণমান ধুনীয়াকৈ গোটেইখিনি ফ্ৰেণ্ডছকে মাতা হয়। যিহেতুকে বাৰ্থডে বুলি ক'লে বাচ্চাবোৰে কৈছোঁৱেই মই আগৰ ব্লগবোৰত, বাৰ্থডে বুলি ক'লে আমাৰ ডাঙৰৰো যিহেতুকে তাতে আৰু বাচ্চাবোৰেতো ভালেই পায়। গতিকে তাৰ কোনো ফ্ৰেণ্ড তেনেকুৱাকৈ মাতা নাই, মাত্ৰ দুজনে আহিছে। এজনটো ঘৰৰ সন্মুখৰে হয় আৰু এজন তাৰ ক্লাছ ফ্ৰেণ্ড। এই দুজনকে মাতিছোঁ আৰু তাৰ মনটো ৰখাৰ কাৰণে। আৰু মই অকণ কৈছোঁৱেই তাৰ গাটো বহুত বেয়া আছিলে, মানে তাৰ গেছ প্ৰব্লেম হৈছিল। গেছ প্ৰব্লেমৰ কাৰণে তাৰ গাটো অসুস্থ হৈছিল। তো এতিয়া সি সুস্থ বাৰু, তথাপি অকণমান ৰেষ্টত ৰাখিছোঁ। ডক্টৰে কৈছে অকণমান ৰেষ্ট ল'ব, দুৰ্বল হৈছে সি, সেইকাৰণে অকণমান ৰেষ্টত ৰাখিছোঁ। সেইকাৰণে খুব বেছি এটা ফ্ৰেণ্ড মতা নাই, যেনেকৈ ফ্ৰেণ্ড মাতিলে সিহঁতে খেল ধেমালি গোটেই দিনটো কৰিব। গতিকে মাত্ৰ তাৰ মনটো ৰখাৰ কাৰণে দুজনকে মাতিছোঁ। আৰু মা আছেই, দেখিয়ে আছে আপোনালোকে, মা আছেই। মা আজি এসপ্তাহ হ'ল আছেই, তাৰ অসুখ কাৰণেই আছে। আৰু তথাপি অকণ দেখুৱালোঁ আপোনালোকক চিম্পুলকৈ হ'লেও। আৰু এতিয়া বাৰু সি ভাল পাইছে। আৰু আজিৰ পৰা মোৰ ষ্টাৰ্ট হৈছে পেকিং। যোৱাটো ব্লগত কৈছিলে শ্বপিং কি কাৰণ কৰি আছোঁ। আৰু আমি এঠাইলৈ গৈ আছোঁ পূজাৰ বন্ধত। আৰু যিহেতুকে পূজাত অকণমান বন্ধ পায় অফিচত, দীঘলীয়া অকণমান বন্ধ থাকে। গতিকে আৰু বহুদিন মানে যোৱাও নাই, 19তে গৈছিলোঁ ফুৰিবলৈ। তাৰপিছততো জানেই আৰু চিটুৱেশ্যন কৰোণা, তেনেকুৱাকৈ হোৱাই নাই। তো এইবাৰ যাম বুলি ভাবিছোঁ। আৰু মাজতে বাবুৰ অসুখত অকণমান ভয় লাগিছিল, কেঞ্চেল কৰিম বুলিয়ে ভাবিছিলোঁ তাৰ বেছি হওঁতে, কিন্তু এতিয়া নাই, সি সুস্থ আৰু ডক্টৰৰ পৰামৰ্শ লৈছোঁ। গতিকে তাৰ গেছ প্ৰব্লেমেই হৈছিল, বৰ বেলেগ একো হোৱা নাছিলে। গতিকে এতিয়া সি সুস্থ আৰু গতিকে এতিয়া যাম। আৰু আপোনালোকক এতিয়াই নকওঁ কোন ঠাইলৈ যাম, গোটেইখিনি দেখুৱাই থাকিম। অকণ কৈ আছোঁ আপোনালোকক, আৰু আপোনালোকতো গমেই পাব দেখুৱামেই মই গোটেইখিনি মোৰ ব্লগত। আৰু তেনেহ'লে চাই থাকিব মোৰ ভিডিঅ'বোৰ, সকলো গম পাই থাকিব আৰু ধুনীয়া ভিডিঅ' আহিব। গতিকে চাই থাকিব ভিডিঅ'বোৰ আপোনালোকে সদায়। তেনেহ'লে আজিলৈ আহিছোঁ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। আজিলৈ বাই বাই। আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'বোৰ মোৰ চাই থাকিব। আৰু নতুন ব্লগ, খুব ধুনীয়া ব্লগ আহিব। আৰু য'ত যাম তাৰে পৰাই ব্লগ দিবলৈ চেষ্টা কৰি যাম, ডেইলি দিবলৈ চেষ্টা কৰি যাম। গতিকে চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।